দাদা আজি নতুন এটা ভিডিও দে এতিয়া গাড়ী ষ্টাৰ্ট হ'ব এটো ষ্টাৰ্ট জনতে কৰিব নোৱাৰে আচলতে এটো আমাৰ নৱপ্ৰজন্মৰ ল'ৰাবিলাকে আচলতে সেলফুট থাকে সেলফুট পাৰে কিন্তু এইটো মানে অলপ জটিলতা পাক থাকে আৰু অলপ পৰিশ্ৰম কৰিব লাগে এইটো পৰিশ্ৰম লাগিব এইটো ঠিক মাছে যেনেকৈ টানি লৈ যায় আকৌ তুমি টানিব লাগিব এনেকৈ মাৰ বঢ়িয়া বঢ়িয়া এতিয়া আমি ষ্টেডিয়ামত বহিম এইফালে বৰুৱা দা আছে বৰুৱা দা বৰ্তমান ভাত গ্ৰহণ কৰিলে কি ক'ব আজি দেখোন লেট হ'ল আপোনাৰ আচলকে নেকি বোলে বৰুৱা দাৰ লেট হোৱাৰ কাৰণ আছে মাৰণটো মাৰি ল'লা সেইকাৰণে বৰুৱা দাই সুযোগতে আমি তামোল দিছে তামোল খাই লওঁ বঢ়িয়াকৈ তামোলটো খাব লাগে অসমীয়া জাতিৰ এটা সন্মান বুলি লগে লগে প্ৰথম আমি তামোলটোৰে এইটো এটা আমাৰ সমাজে পূৰ্বপুৰুষৰ পৰা চলি আহিছে আজিলৈকে চলি থাকিব প্ৰথম যেতিয়া আমি কইনা ঘৰৰ ছোৱালী চাব যাওঁ প্ৰথম আমাৰ তামোলেৰে ষ্টাৰ্টিং হয় তুমি আহিছা আমাৰ ঘৰত খুব ভাল লাগিছে তামোল এখন থেংক ইউ বৰুৱা দাহঁতৰ এইফালে ইয়াৰ নাম কি কাকাটোৰ मोइना टोटा टोटा नाम था ना टोटा लेकिन जो लव लेटर का जो फिल्म है ना इसका नाम टोटा रख गया और ये टोटा ने ऐसा गान गया था ना गाना गया इसका नाम है टोटा और टोटा टोटा सजन से कहना ये टोटा ने सिटी लेकर ये लड़की को भेज दिया इसका नाम है टोटा इसलिए टोटा हो गया इसका नाम है टोटा বলক গাইজ আমি এটা গছপুলি ৰুইছিলোঁ আকৌ আজি আমি এটা গছপুলি ৰুম এই গছপুলিটো হৈছে এইটো গছপুলি আকৌ আমি আজি ৰুম আগৰটো আপোনালোকক দেখাম আৰু এইটো আজি ৰোপণ কৰিম আৰু সকলোৱে গছপুলি ৰুব বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ যুগতে আমি আৰু এডাল গছ ৰুব চেষ্টা কৰিম আৰু এই গছডাল উগালত আমাৰ এখেতে বহুত হেল্প কৰিছে এডাল আম গছ হয় আমি বৰুৱা দাহঁতৰ ঘৰত আহোঁতে এই ধুনীয়া এডাল গছ দেখিলোঁ এই গছডালৰ বিষয়ে আমাৰ এখেতে ক'ব আচলতে আমাৰ নৱপ্ৰজন্মৰ ল'ৰাবিলাকে হয় ল'ৰা হওক ছোৱালী হওক এই গাছডালৰ বিষয়ে তেনেকৈ নাজানে এই গাছডালৰ নাম হ'ল এৰা গাছ যেতিয়া এৰা মহাত্মা গান্ধীয়ে এই এৰা গাছৰ পৰা মানে চদ্দৰ কাপোৰ তৈয়াৰ কৰিছিল চদ্দৰ কাপোৰ হয় য়েছ এইখন মানে যেতিয়া এৰা চাদৰ যেতিয়া চাদৰ তেখেতে কি কৰিছিল এইটো ফুলটো দেখিছিল ফুল হয় মানে নিজে হাত খুটাৰে হাত জোতাৰ বৈ ইয়াৰ পৰা কপাহৰ পৰা সূতা ষ্টাৰ্ট কৰি হয় ইয়াত এৰা চদ্দৰ কাপোৰ ইয়াত ষ্টাৰ্ট কৰিছিল এইটোৰ নাম হ'ল এৰা গছ সেইবাবে মই মানুহবিলাকক জানিবৰ কাৰণে এই গাছডাল আপোনালোকক এই গাছডাল চাই লওক আপোনাক আহি গ'ল আমাৰ টেম্পুত এতিয়া ষ্টক হ'ব ইয়াতে অঁ ষ্টক কৰি বঢ়িয়া দেৱান উঠিয়া আমি কোডাল হোটেল ৰাখি দিলোঁ ইয়াতে হেৰি ড্ৰাইভিং আজি নতুন হ'ব মই টেম্পু চলাইছিলোঁ কিন্তু বহুত দিন চলা নাই কিন্তু এই কণৰ গাড়ীখন আজি চলাম মই আগত চকা দাঙি নেট বিহা লাগি আমি এটা লাহে ক্লাছৰ এটা জুম টাইপত দেখাবি লাহে এৰি দিয়া এৰি দিলোঁ লাহে পকাই দিব লাগিব সাইড এইটো আমাৰ গাঁৱৰ মন্দিৰ হয় এখানে স্কুল পঢ়োঁতে পঢ়িছিলোঁ ইয়াতে আমাৰ পাঠশালা স্কুল এখন আমি গছপুলি ৰুবলৈ আহি গ'ল আমি আম এইটো আমাৰ পশ্চিমবংগ মমতা বেনাৰ্জী ৰাজ্যৰ পৰা আমি আনিছিলোঁ এইডাল আম আচলতে আমাৰ অসমত খুবেই কম আছে আজি বহুত ভাগ্যৰ ফলত এইডাল আম আমি পাইছোঁ বিচাৰি বহুত বস্তি আমি আৰু আমি এই সিদিনা ৰোৱা গছডাল এইডাল চাই লওক কৰিছিলে ওইডাল
গজাল দি আহিছে বঢ়িয়া আৰু ইফালে গছ আছে ধুনীয়া পথাৰত মানে গছ থাকিলে বঢ়িয়া মানে চাহটো পাই থকা যায় ধুনীয়াকৈ আৰু এইফালে আমাৰ অজয় আছে অজয় কিবা এটা কৈ দিয়ক এই ফুলৰ কাটে কৰা অজয় দেৱগন নহয় ফুলৰ কাটে অজয় দেৱগন এইটো আমাৰ চুবুৰীৰ অজয় য়েছ আৰু এইফালে পূৰা গাঁত খান্দি থকা হৈছে নীৰেণ কুমাৰ দাস আছে যে কয়লা পাই এটা মানে এই দুইতৰা বলছি আৰু ইয়াৰ তলত আৰু ওলাব মানে নেক্সট আলু তিনটে আছে এটা কলা বালু ৰঙা বালু এটা জাকেট বালু আৰু এটা ডেঞ্জাৰ বালু বুলি শুনিছো আজিকালি আছে ওলাইছে বোলে ধুনীয়াকৈ পানী লৈ আহিছে এই পুখুৰীৰ পৰা লৈ আহিছে আমি এতিয়া সেইটো আমি হেৰি কৰি দিওঁ পুলিটো কাটি আছে আৰু গছটো ৰুলেই নহ'ব এইবিলাক গোবৰ দিব লাগিব কেঁচা গোবৰ শুকান গোবৰ বহুত আছে ইয়াতে এইটো আমি শ্ৰীকৃষ্ণ বাসুদেৱ চিন্তা কৰি দিলো পুলিটো পোক মোৱাকৈ দি চিনটো সিটো অলপ পুক মই দক্ষিণ হৈ আছে অলপ ঘূৰি দিব লাগিব বাছ হৈছে বঢ়িয়া এইটো পুলিত আমি কিন্তু হেৰি দিব লাগিব আগেলি দিব লাগিব আগেলি অলপ মাটি দে মাটি আমি বাঁহতে দি দিব লাগে 3 বাৰ তেতিয়া মানে পুলিটো সোনকালে জীয়াব হৈ গ'ল 3 বাৰ দিয়াৰ পিছত আৰু 4 নম্বৰ বাৰত হাতে দি আজি হেৰি দিয়া এই চপনা নি মাটি দি মেইন কথা এইটোৱে না গৰুৰ কাৰণে দিগদাৰ যি নহওক আপোনাৰ এটা ধৰ্ম আছে গৰু হ'লেও খা হৈছে আপোনাৰ দেখিছো মই অলপ জুম কৰি দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো এইডাল এই ৰূপেন কলিতাই ঘৰত পৰিশ্ৰম নকৰিলেও ইউটিউবাৰ হয় তেওঁ আজি বৃক্ষৰ কাৰণে আজি বহুত পৰিশ্ৰম কৰিব লগা হৈছে শ্ৰীকৃষ্ণৰ নামত মই গাছডাল আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ যেন আমডাল দেখিছোঁ মানে লগা আনে পায় আৰু মানে মেক্সিমাম 12 ফুটি গছ এডাল আমি 25টা মানুহ দাঙি আনিব লগা হৈছে আজি পূৰ্ণিমা আপোনাৰ আজি পূৰ্ণিমা এইটো লক্ষী পূৰ্ণিমা এইটো আৰু আমাৰ বৃক্ষৰোপণ হৈ গ'ল কিন্তু এই গছডাল অলপ বেকা হৈছে তাৰ কাৰণে আমি আগেলিৰ ব্যৱস্থা কৰিব লাগিব আগেলি হাই গাইছ আমি এখন এনেকুৱা বাগানত আহিছোঁ যিখন বাগানত নেকি এজন ব্যক্তিয়ে বিভিন্ন ধৰণৰ খেতি কৰিছে আৰু সেই খেতিৰে তেওঁ স্বাৱলম্বী হৈছে আৰু সেই ব্যক্তিজনৰ আমি ওচৰত আহিছোঁ তেখেত আছে আমাৰ ওচৰতে তেখেতসকলে কৰ্মত ব্যস্ত আছে তেওঁ এতিয়া বৰ্তমান তেওঁ মৎস্য উৎপাদনতো ব্যস্ত আছে তেওঁৰে পুখুৰীত মাছ আছে মাছক আহাৰ দি আছে কি কি এনে খাদ্য দিয়ে আপুনি এইটো মই আপোনাৰ এইটো মাছৰ আধা দিওঁ মই এইটো কিনা ৰাজস্থানৰ পৰা আহে এইটো আধা পাৰ কিলো কিমান লয় এইটো পাৰ কিলো দামীটো 90 টকা পৰে আচ্ছা আচ্ছা এতিয়া পুখুৰীত কিমান মান মাছ আছে এতিয়া মোৰ তাত 12 কুইণ্টেল 13 কুইণ্টেল মান মাছ আছে বাগানত বহু বিভিন্ন ধৰণৰ খেতি আছে আচলতে আপুনি কি কি খেতি ইয়াতে লগাইছে আমি এনে দেখিছোঁ বাৰু আমি দৰ্শকসকলকো দেখুৱাম এইবোৰ কি কয় এইটো আচলতে নাম গেলামাহ আচলতে ইয়াৰ পৰা উৎপাদনটো ৰহৰ দালি হয় আমাৰ অসমত তেনেকৈ ৰহৰ দালিটো নাই সেইবাবে ৰহৰ দালি এইফালে এইটো নেচাৰা নেকি নেচাৰা এইটো নেচাৰা কৰিছিলোঁ মই আজি 2 মাহ আগতে কেইবিঘা কৰিছিলে এইটো মই 3 কঠা কৰিছিলোঁ নেচাৰা এইটো নেচাৰা চাইলে 1,30,000 টকা পাইছোঁ মাত্ৰ আপুনি লোচত আছে নে লাভত আছে লাভ লোচ বুলি তেনেকৈ নকওঁ আৰু এনে ঘৰত থকাত চাই ইয়াত হ'লেও কৰিছোঁ আপুনি গেলা মাহত প্ৰতি বছৰে কিমান টকা ইনকাম মই যোৱাবাৰ গেলা মাহত টোটেল পাইছিলোঁ 4,75,000 এতিয়া যে আপুনি হেৰি কৰিছে মাছবোৰ ধৰক আপুনি ক'ত বিক্ৰী কৰে আকৌ এইবোৰ এইটো মই উৰুকাৰ দিনা বিহু এটা ছিজন লৈ মই বিক্ৰী কৰোঁ তেতিয়া ৰেটটো বাঢ়ি যায় ৰেটটো ভাল পোৱা যায় আচ্ছা আচ্ছা আপুনি এনে প্ৰত্যেক বছৰে মাছৰ পৰা কিমান মান টকা ইনকাম মই এইটো আজি মোৰ 3 বছৰ হ'ল মই যোৱাবেলি 5,75,000 পাইছিলোঁ বাকী আকৌ এইবেলি আপোনাৰ যোৱাবেলিতকৈ উৎপাদন বেছি হ'ব উৎপাদনটো বেছি কেনেকুৱা আশা কৰিছে এইখন মোৰ বাজেট 16 লাখৰ কৰিছোঁ হয় হয় আৰু আপোনাৰ যিবোৰ এইবোৰ ধাননিৰ কথা আপুনি তুমি চেলেহি চিনিলো তোমাক মুখতে হাঁহিতি লৈ খুজি দুখুজি কৈ আহিছা মোকে জোকাবলৈ দেখি পৰে কবিতা পুখুৰীটোত আপুনি এইবাৰ মাছ কিমান দিছে মই এইবাৰ বেছি মাছত মানে তেনেকুৱাকৈ বেছি দিয়া নাই হয় কি বোলে মই এইবাৰ মাছত মই দিলোঁ 65,000 টকাৰ আৰু দানাত গ'ল মোৰ 85,000 টকা গৈছে
যোৱাবাৰ বানপানী যে আহিছিল এইটো ভাই যোৱাবাৰ মোৰ ওপৰতে পানী গৈছে, তাৰপিছত মই পিছতো মাছ দিয়া গৈছিল, হয় তাৰপিছত মই সেইটো যোৱাবাৰ ৰাখি দিলোঁ, বানপানীৰ কাৰণে লছ হৈ গ'ল নাই লছ হৈ গৈছে। তেওঁ তাৰ আগৰ বেলি মই মাছ এইটো সিঁচিছিলোঁ, মই ভাল এটা আমত পাইছিলোঁ, হয় 6 লাখৰ কাছাকাছি পাইছিলোঁ। 6 লাখ। আপুনি নতুন প্ৰজন্মক কি ক'ব? নতুন প্ৰজন্ম মানে আচলতে আমাৰ যিবিলাক মৎস্য, আমাৰ মৎস্য পালন মানে মীন পালনটো কৰিব লাগে। এইটো খৰচটো খুবেই কম আৰু প্লাছ কষ্ট খুবেই কম, দানা ছটিয়ালে মাছ পুতুকৈ ডাঙৰ হয়। গাঁৱত থাকিও এনেকৈ মীন পালন কৰি লাভৱান হ'ব পাৰি। এইটো এটা এক্সট্ৰা বিজনেছ, ইয়াত সিমান লাগি থাকিব নালাগে। এতিয়া ধৰি লওক আপুনি যদি কিবা বিজনেছ কৰে, ব্যৱসায় কৰে, তেতিয়া হয়তো আপুনি গোটেইখিনি নন ষ্টপ লাগি থাকিব লাগে। এই মাছৰ ক্ষেত্ৰত শালত সিমান লাগি থাকিব নালাগে। আৰু এইফালে ধাননি পথাৰখন যি আছে আপোনাৰ ইয়াতে খেতি কৰিছেনে? ইয়াত মই ধাননি পথাৰখন মই তেনেকৈ এইবাৰ খেতি কৰা নাই। ইয়াত বন্নি কৰিছে আৰু জহা কৰিছে, আজোন ধান কৰিছে, বাঁহ ধান কৰিছে, বহুত ধৰণৰ ধান খেতি কৰিছে। এইটো খেতি অৱশ্যে কষ্টকৰ, সেইবাবে মই কৰা নাই। সেইবুলি ধান খেতি কৰিব লাগে। ব'লকচোন আমি অলপ ধাননি পথাৰখন চাই আহোঁ। বলক ইয়াত সোণালী ধানৰ পথাৰত আহিলে মনবিলাক কিবা মুক্ত লাগে, মন পবিত্ৰ হৈ থাকে আৰু ভাল লাগে। এয়াই হ'ল জীৱন। আৰু আমাৰ 31 ডিচেম্বৰ 1 জানুৱাৰী আহি আছে, আৰু কিছুদিনৰ পিছত আমি 2023ক আমি বিদায় দিব লাগিব। আকৌ 2024ক আকৌ ল'ব লাগিব। আকৌ মাঘৰ উৰুকা আহিল, বিহু আহিল। সমূহ ৰাইজৰ যিবিলাক ধান খেতি কৰিছে, মানুহবিলাকে ধানবিলাক দাৱনী হাতে কলা কলা এইটো কি ধান বুলি কয়? এইটো আমাৰ জহা বুলি কয়। এইটো আমাৰ অসমত নাছিলে, এইটো পাঞ্জাৱ জহা কয়। এইটো পাঞ্জাৱৰ পৰা বিধান অনাৰ কাৰণে ইয়াৰ নাম পাঞ্জাৱ জহা। বন্ধুসকল, আজি গছপুলি ধুনীয়াকৈ ৰোৱা হৈ গ'ল, আৰু আজি ভিডিঅ'টো এখিনি আছিল। দাদাসকল কিবা ক'ব নেকি শেষত? এতিয়া কি ক'ব, গছটো মানে প্ৰত্যেকে ৰুব লাগে, সেইটোতো আগতেও কৈছোঁ, সেইটো আগতেও গছ সদায় সকলোৱে ৰুব লাগে। এইটো বস্তুবিলাক গছ থাকিলেহে মানুহ থাকিব, মানুহ থাকিলেহে জীৱ থাকিব, জীৱ থাকিলেহে মানে গছ থাকিব, তেনেকুৱা আৰু। এজোপা গছ কাটিলে 10 জোপা ৰুব লাগে, এইটোৱে কথা। আৰু গছ প্ৰত্যেকে ৰুব লাগে। আজি আমি এই 2 জোপা ৰুলোঁ, আগতে এজোপা ৰুইছোঁ আমি। সেইজোপা গছ অলৰেডি আমাৰ জীৱিত অৱস্থাত আছে। সেই গছজোপা আপোনালোক লাগে আমি এটা ফটো দেখুৱাম।